हेलो गाइस সকলো ভালে আছে নে আশা কৰো সকলো ভালে আছে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ মোৰ কিছু স্মৃতি অৰ্থাৎ অসম সাংস্কৃতিক মহাসংগ্ৰামত আমি কি কৰিছিলো তাৰে কিছু স্মৃতি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিব ওলাইছো তো বলকচোন ভিডিওটো পলম নকৰাকৈ আৰম্ভ কৰো ৰাতিপুৱা ৮ বজাৰ পৰাই আমি ভেবাৰখান বাছ ষ্টেণ্ডত বাছ ৰখি ফাইনেলি আমাৰ বাছখন আহি পালে আৰু এই আমি গাড়ীত উঠিলো আমাৰ যেহেতু প্ৰগ্ৰাম হ'ব কলাক্ষেত্ৰত সেই গতিকে আমি কলাক্ষেত্ৰলৈ যোৱা সময়খিনিত এনেদৰে হাঁহি ধেমালি মাজেৰে সময়বোৰ কটাইছিলোঁ আৰু এয়া আমি আহি পালোঁ কলাক্ষেত্ৰ আৰু এয়া আমি বাছৰ পৰা নামিলোঁ আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ এয়া আমি অহা বাছখন আজি অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতা দৰং জিলাৰ নোডেল অফিচাৰ কণ্ট্ৰল ৰুমত বিচৰা আমাৰ যেহেতু প্ৰগ্ৰাম ৰাতিলৈ হ'ব সেই গতিকে আমি খাবলৈ সোমাই ল'লোঁ আৰু এয়া আমি মেকআপ কৰিবলৈ আৰম্ভ কৰিলোঁ এয়া নিশিতা আৰু বৰষা আৰু এয়া কাব্যশ্ৰী খুশী আৰু মই আমি যেহেতু বড়ো নাচিম সেই গতিকে আমাৰ গ্ৰুপৰ সকলোবোৰ ছোৱালীকে এই বাজনীয়ে এনেদৰে ড্ৰেছ পিন্ধাই দিছে আৰু এয়া প্ৰগ্ৰাম আৰম্ভ হৈছে যিমান পাৰো আমি এনাৰ্জি দি নাচিব ট্ৰাই কৰিছো তোমাৰ নাচি কেনেকুৱা লাগিছে আজি নাচি মোৰ খুব ভাল লাগিছে ন গাইস আমি এনে অলপমান ওলাই আহিলো গাইস বাক্সা গাইস আমি ড্ৰেছ সব চেঞ্জ কৰি ললো এতিয়া আমি ক'ত যাম আমি ঘৰলৈ উভতি আছো সাগৰে জগৰে বিষত অৱস্থা বেয়া হৈ গৈছে হেল্ল' ঘৰলৈ যোৱাৰ সময়খিনি আমি এনেদৰে হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিলোঁ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল ধন্যবাদ